পিছফালে চাউণ্ড শুনি আছে। আজি আমি আহিছোঁ নৰ্থ ইষ্ট ফেশ্বন উইক মালিগাঁৱত হৈ আছে। মালিগাঁও অফিচাৰ্ছ ক্লাব নামবাৰী আৰু মোৰ লগত আছে বিক্ৰম। মই আহিছোঁ ফেশ্বন শ্ব' চাবৰ কাৰণে। ভাল লাগে ফেশ্বন শ্ব' চাই কেনে। আৰু ইয়াতে বহুত ডিজাইনাৰ আহিছে, তেওঁলোকৰ ধুনীয়া ধুনীয়া কালেকশ্যনবিলাক আনিছে। আৰু এই অফিচাৰ্ছ ক্লাব য'ত এই মানে ফেশ্বন উইকটো হৈ আছে এইটো খুব ধুনীয়া। কিন্তু কেনেকুৱা লাগিছে তোমাৰ? বহুত ধুনীয়া। এইফালে পানী পৰি আছে আৰু এইফালে গেষ্ট হাউচবিলাক আছে। খুব ধুনীয়া লাগিছে, ইয়াৰে এটমছফিয়াৰটো খুব ধুনীয়া। হয়, খুব ধুনীয়া কিন্তু। আৰু পাহাৰ সেইফালে পাহাৰ আছে। হয়, হয়। পাহাৰৰ কাৰণে আৰু ভাল লাগিছে। দিনত চাগে আৰু ভাল লাগিব ন? আৰু ভাল লাগে। আৰু মই ইয়াতে এই অফিচাৰ্ছ ক্লাবত আগতে আহিছোঁ মই। তাৰপৰা ইয়াতে বহুত বিয়াৰ এইবিলাক ৰিচেপশ্যন এৰেঞ্জ কৰা হয়, তো মই আগতে আহিছোঁ। আৰু ধুনীয়া কৰিছে এতিয়া। বহুত দিন অহা নাই ইয়াতে, এতিয়া কিন্তু বহুত মানে ধুনীয়া কৰিছে আগতকৈ। আৰু বিক্ৰমক এটা কথা মই সুধোঁ এতিয়া। এই শুনাচোন, তুমিওতো মডেলিং কৰিছিলা? কৰিছোঁ এসময়ত। মই জানো বিক্ৰমে মডেলিং কৰিছে। তো তুমি মোক কোৱা, মডেলিং যেতিয়া কৰিছিলা তেতিয়া তোমাৰ কেনেকুৱা লাগিছিলে? মানে তোমাৰ কি খুব ভাল লাগিছিলে মডেলিং? মোৰ মডেলিং খুব ভাল লাগে। ৰেম্প শ্ব' এইবিলাক খুব ভাল লাগে মোৰ। ভাল লাগে কাৰণে মই কৰিছিলোঁ। আৰু সেইকাৰণে তুমি মোক আজি টানি টানি ইয়াতে আনিছা ন? মোৰ চাই কেনেও ভাল লাগে। এতিয়া মই বহুত দিন হৈ গ'ল কৰিছিলোঁ। এতিয়া মোৰ মডেলিং লাইনটো খুব ভাল লাগে কাৰণে আজি ইয়াতে হ'ব যেতিয়া ওচৰতে চাব আহিছোঁ ন, তোমাকো লৈ আহিছোঁ। মই জানো বিক্ৰমে আগতে ৰেম্প শ্ব' এইবিলাক কৰিছে, মডেলিঙো কৰিছে, কিন্তু এতিয়া বিক্ৰমে আৰু একো নকৰে, মাজত এৰি দিলে। মানে ব্যস্ত নাযায় ন, আৰু চব বস্তু কাৰণে টাইম লাগে, টাইম দিব লাগে, নিজক মেইনটেইন কৰি ৰাখিব লাগে মডেলিং লাইনত। আৰু এটা কথা কোৱাচোন তুমি মোক, মডেলিঙৰ কাৰণে ল'ৰাবিলাকৰ হাইট কিমান লাগে? ল'ৰাবিলাকৰ হাইট চোৱা 6 ফিট হ'লেতো ভালেই ন, 6 ফিট হ'লেতো ভাল হয়। কিন্তু যেতিয়া 6 ফিট নাথাকিলে 5, 9, 10 হ'লেও হৈ যায়। আৰু ছোৱালীবিলাকৰো সেনেকুৱা, ছোৱালীবিলাকৰো হাইটবিলাক বেছি হ'লে শ্ব'টো ভাল লাগে চাই কেনে, বা কাপোৰবিলাকৰ ডিছপ্লেবিলাক ভাল হয়। কিন্তু কম হাইট হ'লেও 5, 6, ছোৱালীবিলাকৰ 5, 6, 5, 7 হ'লে মানে ভাল হয়। আৰু হিলটো পিন্ধে ছোৱালীবিলাকে, হিল। হয় হয়। আৰু ফেশ্বন উইকত মোৰ ট্ৰান্স ছিষ্টাৰ পাৰ্টিচিপেট কৰিছে। আৰু বহুত কথা পাতিলোঁ, এতিয়া শ্ব' চাওঁ, সেইকাৰণে ভিতৰত সোমাই যাওঁ। Special thanks to Acme Academy. শ্ব' হৈ আছে, ধুনীয়া লাগিছে। ভাল শ্ব' হৈ আছে আৰু খুব ভাল ভাল ডিজাইনাৰ আহিছে, কালেকশ্যনবোৰ খুব ভাল হৈছে।